ইউপিপিএল বা বিজেপি ক্যান্ডিডেট হ'ব কোকৰাঝাৰ এইটো চৰ্চা চলি আছে এইটো কিমান এইটো মই নাজানো তেওঁৰ লগত কোনো ধৰণৰ যোগাযোগো মই কৰা নাই তেওঁ কি অৱস্থাত আছে সেইটোও মই জানা নাই কি অৱস্থাত থকাৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ চিন্তা কৰিছে তেওঁকতো মানে হাগ্ৰামা মহিলাৰে বহুত সুবিধা দি আহিছে তেওঁ আন্দোলনকাৰী হয় সেইকাৰণে হাগ্ৰামা মহিলাই ডাঙৰীয়াই তেখেতক যথেষ্ট স্কোপ দিছে এই স্কোপ দিয়াৰ পিছতো তেওঁ কি চিন্তা কৰি কি বিপদত পৰিছে মই নাজানো যাৰ কাৰণে তেওঁ হাগ্ৰামা মহিলাৰীক অলপ সময়ৰ কাৰণে ৰাখি পেলাই তেওঁ বেলেগ দলত যোগদান কৰি পেলাই ইলেকশ্যন খেলিব বিচাৰিছে ইলেকশ্যন খেলক আমাৰ বাধা দিয়াৰ একো কিবা নাই মানে ময়দানত সকলোৱে নামিবৰ কাৰণে সকলোৰে অধিকাৰ আছে কিন্তু জয়যুক্ত হোৱাটোহে ডাঙৰ কথা এতিয়া নাই সেইটোও কনফাৰ্ম নহয় আমাৰ দলত যে নাই সেইটোও ক্লিয়াৰ হোৱা নাই কিন্তু তেওঁ ব্যক্তিগতভাৱে কি অৱস্থাত পৰিছে এইটো আমি অনুভৱ কৰিব পৰা নাই তেওঁ নিজেহে জানে যাৰ কাৰণে তেওঁ নিশ্চয় কিবা এটা ৰক্ষণাবেক্ষণ পাবৰ কাৰণে চিন্তা কৰিছে সেইটোৱে মই ভাবিছোঁ আৰু ব্যক্তিগতভাৱে কাৰণ মই তেওঁৰ বিপৰীতে চিন্তা নকৰোঁ তেওঁ যি কৰিছে নিজৰ ভালৰ কাৰণেও কৰিবলৈ গৈছে কিন্তু আমাৰ দলৰ ত্যাগ কৰাৰ পিছত তেওঁ ক'তো শান্তি নাপাব সেই কথাটো মই জানো ইউপিপিএল বা বিজেপি ক্যান্ডিডেট হ'ব কোকৰাঝাৰ এইটো চৰ্চা চলি আছে এইটো কিমান এইটো মই নাজানো তেওঁৰ লগত কোনো ধৰণৰ যোগাযোগো মই কৰা নাই তেওঁ কি অৱস্থাত আছে সেইটোও মই জানা নাই কি অৱস্থাত থকাৰ কাৰণে তেওঁ এনেকুৱা ধৰণৰ চিন্তা কৰিছে তেওঁকতো মানে হাগ্ৰামা মহিলাৰে বহুত সুবিধা দি আহিছে তেওঁ আন্দোলনকাৰী হয় সেইকাৰণে হাগ্ৰামা মহিলাই ডাঙৰীয়াই তেখেতক যথেষ্ট স্কোপ দিছে এই স্কোপ দিয়াৰ পিছতো তেওঁ কি চিন্তা কৰি কি বিপদত পৰিছে মই নাজানো যাৰ কাৰণে তেওঁ হাগ্ৰামা মহিলাৰীক অলপ সময়ৰ কাৰণে ৰাখি পেলাই তেওঁ বেলেগ দলত যোগদান কৰি পেলাই ইলেকশ্যন খেলিব বিচাৰিছে ইলেকশ্যন খেলক আমাৰ বাধা দিয়াৰ একো কিবা নাই মানে ময়দানত সকলোৱে নামিবৰ কাৰণে সকলোৰে অধিকাৰ আছে কিন্তু জয়যুক্ত হোৱাটোহে ডাঙৰ কথা এতিয়া নাই সেইটোও কনফাৰ্ম নহয় আমাৰ দলত যে নাই সেইটোও ক্লিয়াৰ হোৱা নাই কিন্তু তেওঁ ব্যক্তিগতভাৱে কি অৱস্থাত পৰিছে এইটো আমি অনুভৱ কৰিব পৰা নাই তেওঁ নিজেহে জানে যাৰ কাৰণে তেওঁ নিশ্চয় কিবা এটা ৰক্ষণাবেক্ষণ পাবৰ কাৰণে চিন্তা কৰিছে সেইটোৱে মই ভাবিছোঁ আৰু ব্যক্তিগতভাৱে কাৰণ মই তেওঁৰ বিপৰীতে চিন্তা নকৰোঁ তেওঁ যি কৰিছে নিজৰ ভালৰ কাৰণেও কৰিবলৈ গৈছে কিন্তু আমাৰ দলৰ ত্যাগ কৰাৰ পিছত তেওঁ ক'তো শান্তি নাপাব সেই কথাটো মই জানো